এতিয়া আমি সৰু মূৰে এখন নদী পাৰ কৰিব লাগিব যেনেকৈ এইটো চাওক উফ বাপৰে বাপ পঢ়লে আৰু হৈছে আৰু দেই নিজৰা এই তো হেল্ল' গাইজ আকৌ এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আমি গৈ আছোঁ পামহি কিয় গৈ আছোঁ মই নকওঁ ইহঁতে ক'ব কিয় গৈ আছোঁ আমি কিয় গৈ আছোঁ পামহিত আপোনালোকে দেখা পাব কিয় গৈ আছে তাতে গৈ কেনে দেখুৱাম বাৰু পামহিত কি আছে এই কি আছে পামহিত যিটো আমি এতিয়া নকওঁ মানে ক'ম আমি পিছত ক'ম মানে তাৰ পামহিলৈকে যাই লওঁ তাৰপিছত আপোনাক দেখাম কি আছে কি নাই কেনেকুৱা কি আমি চবখিনি জানি কিনে আমাক আপোনালোকক দেখাম দে হ'ব দে তো ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব চিধা গ'লে পাব জালুকবাৰী এই চাইডে জালুকবাৰী আৰু আমি যাম এই চাইডে দীপৰ বিল পিনে যাম আমি দীপৰ বিল পিনে আছে পাবহি তো আমি আহিবলৈ পামহি আৰু এতিয়া আমি পামহিৰ ভিতৰত যাম আৰু তাৰ আগত দেখালোঁ আমি কোনপিনে আহিছোঁ দেখাই দিছোঁ এইপিনে গ'লে পাব আপুনি গড়চুক আমি এইপিনে আহিছোঁ আৰু এইপিনে গ'লে পাব দীপৰ বিল কিন্তু আমি এইপিনে নাযাওঁ আজি আমি যাম এইপিনে আমি যাম ভীমাশংকৰ মন্দিৰ ইয়াতে চাইডবোৰ্ড মাৰা আছে দেখা পাব আপোনালোকে আহিলে আৰু এইপিনে যাব লাগিব এইটো পালোহি যাব দিয়ে বা নিদিয়ে চাই লওঁ ল'ব পাৰি এনেকুৱাকৈ আচ্ছা 200 টকাকৈ ল'ব আৰু আপোনাৰ ইয়াতে আহিলে এইপিনে পৰা আপুনি ইয়াতে এণ্ট্ৰি কৰিব লাগিব ইয়াতে এণ্ট্ৰি আৰু পাৰ্কিঙো আছে পাৰ্কিং পাই যাব আৰু ইয়াৰ পৰা এণ্ট্ৰি কৰি কিনেহে আপোনালোকে আকৌ যাব পাৰিব এই চাইডে তো পালোহি আমি ইয়াতে আৰু ভিতৰলৈ যাওঁ মন্দিৰটো দেখাওঁ আহা কি মজা পাহাৰ শব্দ চাওক সেই শব্দ আপোনালোকে নিশ্চয় এবাৰলৈ আহিব আপোনালোকে চাই যাব বহুত আহি কেনে ভাল লাগিছে ইয়াতে আপোনালোকে সোমাই কেনে প্ৰথমতে পাব গণেশ মন্দিৰ তো ভিতৰলৈ যাওঁ আৰু ইয়াতে জিৰণিৰ কাৰণে ব্যৱস্থা আছে আৰু এইপিনেও আছে দেখাই আছোঁ ইয়াতো ভাল পাৰ্কিং পাব ইয়াতে আহি কিনে আপোনালোকে অলপ ৰখিব পাৰিব তো ভিতৰলৈ সোমাই যাওঁ তো এইটোৱে সোমাই কিনে প্ৰথম পাব গণেশ মন্দিৰ তো ভিতৰলৈ যাওঁ তাৰপিছত আহি কিনে আকৌ এবাৰ কৰি আছোঁ তো এইটো হয় গণেশ মন্দিৰটো আচল মন্দিৰটো আছে এইপিনে গণেশ মন্দিৰৰ লগতে যোনটো ৰাস্তা আছে ধুনীয়া পৰিৱেশ ইয়াতে একদম খুবেই ভাল লাগিছে আহি কিনে আপোনালোকে নিশ্চয় আহিব তো এতিয়া আমি মেইন মন্দিৰটোলৈকে যাওঁ সেইটো আগত আছে সেইকেইটা জেগা চাওকহে বহুত মজা লাগিছে তো আপুনি সোমাইলৈকে প্ৰথম পাব আপোনালোকে গণেশ মন্দিৰৰ লগতে এটা ৰাস্তা যোনটো আছে সেই চাইডেদি আহি কিনেহে আপোনালোকে যাব পাৰিব মেইন মন্দিৰলৈ ভীমাশংকৰ মন্দিৰলৈ তালৈকে যাওঁ তাৰ লগতে কিন্তু ৰাস্তা মজা হ'ব বেলেগ আৰু বেলেগ কি মন্দিৰ পালোঁ বা এইটো চাগে মেইন মন্দিৰ নহয় চাগে না এইটো নহয় দেই মেইন মন্দিৰটো আগত আছে আপোনালোকক মজা বস্তু দেখাম ৰ'ব এইটো মোৰ আগত আছে দেখাই আছোঁ ৰ'ব তাৰ ওচৰত গৈ লওঁ আপোনালোকে বৰ সঁচা কথা কৈছে নিশ্চয় এবাৰ আহিব বহুত মজা জেগা হ'ব এই চাওক এইপিনে চাওক হে আপোনালোকৰ গাৰ্লফ্ৰেণ্ডক দিব পাৰিব লৈ যায় এই কেতে কয় কি হৈছে এইটো নিশ্চয় ভীমাশংকৰ মন্দিৰত যোৱাৰ লগত গা ধোৱাৰ কাৰণে দিম সেইটো ভগৱানে দিছে প্ৰাকৃতিকভাৱে আৰু ফুল যদি কোনোবাই আনিব পাহৰি যায় তেনেহ'লে নিশ্চয় এইটো বছৰৰ পৰা ফুল নিবৰ কাৰণে ভগৱানে দি দিছে না ভগৱানে দিছে মানে হয়তো কিছুমানে পাহৰি গৈ সম্পূৰ্ণ ফুল মানে গণেশ মন্দিৰতে শেষ কৰি দিব পাৰে বাকীখিনি ইয়াৰ পৰা দৰ্শন কৰিলে হ'ল আৰু ভীমাশংকৰ মন্দিৰত যোৱাৰ সময়ত মানে ইয়াৰ পৰা ফুল লৈ যাব পাৰি আৰু যদি আৰু সেই দুটা কাৰণে দিয়া আছে তিৰি মতা ঘাট দিয়া চিয়া মানে ভাল পাই আছে আৰু প্ৰৱেশ কৰাৰ কাৰণে ইয়াৰ পৰা লৈ গ'লে নিশ্চয় প্ৰৱেশ কৰিব আপোনাৰ পুৰা একদম ৰাইট এনচাৰ পাই যাব ইয়েছ বুলি ক'ব আৰু আপোনালোকক এটা কথা যে পদুম ফুলৰ গছ আছে অনেক ধুনীয়া জেগা এইটো পদুম ফুলৰ গছটো বা দেখাই দিয়া আমাৰ পদুম আছে পদুম এই চাগে পদুম ফুলৰ গছে বাপৰে বাপ কন্দা আছে এটা পদুম ফুলৰ গছ আমাৰ কিন্তু আৰু এটা লগৰ শেষত আছিল সি নাহিলে সি তাৰ কিবা হ'ল প্ৰব্লেম হ'ল নাই কিবা হ'ল গম নাপাওঁ সি নাহিলে তো এইকেইটা তিনিটা আহিলোঁ দিয়ক তাক ল'ম
কৰিলোঁ আৰু উপায় নাই। এতিয়া অলপ প্ৰব্লেম হয় ন চিন্তা বহুত চিন্তা দে এইটোৱে মেইন গেট হে আহি পালোঁ এনেকুৱাকৈ চিৰিত নামিব একো জোখোজকে বেছি লাগিলে তলত ডাইৰেক্ট লাহে লাহেকৈ খোজকাঢ়ি এনেকৈ নহয় আমি এইটো মন্দিৰটো মন্দিৰটো এইটো দেখিছে মন্দিৰটো এনেকৈ ডাঙৰ কৰা নাই বস্তুটো ইমান এটা ডাঙৰ বেছি ডাঙৰ নকৰে এইটো কোনটো মন্দিৰ আৰু বাপৰে চাব লগা মন্দিৰ এইটো ৰহস্য হয় এটা চবতে ভালকৈ এইটো বহুত চিনি আছে ইহঁতে ভাবি চিন্তি অলপমান খোজ কাঢ়িব তো এইটোৱে মেইন মন্দিৰ হয় তো এতিয়া আমি সৰু মূৰে এখন নদী পাৰ কৰিব লাগিব যেনেকৈ এইটো চাওক উফ বাপৰে বাপ পঢ়লে আৰু হৈছে আৰু দেই এইটো নদী বুলি নিজৰা বুলি নিজৰা এই বহুত মাজে মাজে ভুল হয় নদী এইটো উফ পাৰ কৰিলোঁ দেই নিজৰাটো এনেকৈ আহি কেনে এনেকৈ তো এনেকৈ কৰি ছাবস্ক্ৰাইবৰ বাটনটো মাৰি দিব আৰু নেকি ছাবস্ক্ৰাইবটো কৰিব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইবো কৰিব লগতে আমি আকৌ ভাল ভাল বস্তু দেখাম তো আমি মেইন মন্দিৰটো আহি পালোঁ চাব নেকি বাপৰে বাপ তো এইটোৱে হয় মেইন মন্দিৰটো ভীমাশংকৰ মন্দিৰ কি ধুনীয়াকৈ নিজৰ পানী আহি আছে উফ আৰু এই পিন্ধি বৈ গৈ আছে পূৰা মোৰ নিচিনা আপোনালোক দেখাইছোঁ যে তাতে দেখাইছোঁ মোৰ নিচিনা তাতে যে পানীটো বৈ গৈছিল যে এইটো তাৰ লগতে কানেকশ্যন আছে ভিডিঅ'টো কিন্তু সম্পূৰ্ণ চাব দেই বহুত কষ্ট কৰিছোঁ তো এয়াই ভীমাশংকৰ মন্দিৰ এইকেইটা লগৰকেইটা তো পূজা কৰা হৈ গ'ল আৰু এটা কথা আপুনি জানেনে ভীমাশংকৰ মন্দিৰৰ নামটো কেনেকৈ পৰিলে আপুনি জানেনে তো মই নকওঁ যাদৱে ক'ব আপোনালোকে নিশ্চয় ভাবি আছে যে ভীমাশংকৰ নামটো কিয় পৰিলে হয়তো যিসকলে জানে তেওঁলোকৰ মনত এইটো প্ৰশ্ন অহা নাই তো মই তেওঁলোকক ক'ব বিচাৰিছোঁ যে ভীমাশংকৰ ভীমা অৰ্থাৎ ভীমাসুৰক যেতিয়া মহাদেৱে এইখিনি ঠাইত মানে দণ্ডিত কৰিছিল মৃত্যুদণ্ড দিছিলে সেই সময়ত এতিয়া আৰু এটা কুৱেশ্যন আহি পৰে ভীমাসুৰ কোন আছিল ভীমাসুৰ হ'ল দৈত্যৰাজ ৰাৱণৰ ভতিজা অৰ্থাৎ কুম্ভকৰ্ণৰ আৰু মহাৰাণী কৰ্কটীৰ পুত্ৰ তেওঁক যেতিয়া মহাদেৱে মাৰিছিলে মহাদেৱৰ ভক্তসকলক অত্যাচাৰ কৰিছিলে সেইকাৰণে তেওঁৰ অত্যাচাৰৰ পৰা মুক্ত কৰিবৰ কাৰণে তেওঁক মাৰিব লগা বাধ্যত পৰিলে তো সেইখিনি মাৰাৰ সময়ত শেষ নিশ্বাস এৰাৰ আগত মহাদেৱৰ পৰা তেওঁ এটা আশীৰ্বাদ বিচাৰিছিলে যে এইখিনি ঠাইত যিটো মন্দিৰ স্থাপন হ'ব এই মন্দিৰখনত মহাদেৱৰ অৰ্থাৎ শংকৰৰ নামত যাতে তেওঁৰ নামটো বহে সেইকাৰণে এইটো মন্দিৰৰ নামটো হ'ল ভীমাশংকৰ ভীমা অৰ্থাৎ ভীমাসুৰ শংকৰ অৰ্থাৎ মহাদেৱ এইখিনিয়ে আছিলে নামটোৰ ৰহস্য তো গম পালে আপোনালোকে কিয় পৰিছে ভীমাশংকৰ নামটো তো এইখিনি আছিলে তো এতিয়া আমি লাহে লাহেকৈ ওলাওঁ আৰু তো ওলাওঁ আৰু ন যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব সেইটো বহুত ইম্পৰ্টেণ্ট আৰু আমাৰ কাৰণে এতিয়া গম পাম আপোনালোকে মৰম কৰিছে আপোনালোকৰ ছাপৰ্ট বহুত ইম্পৰ্টেণ্ট আমাৰ কাৰণে এতিয়া গম পাম আপোনালোকে আমাৰ ভিডিঅ'বোৰ মৰম কৰি আছে আৰু ভিডিঅ'বোৰ চাই থাকিব আৰু মজা মজা ভিডিঅ' আহিব বহুত ভাল ভাল জেগাত যাম আৰু সেয়াই আৰু